হাই গাইজ, এখন গেটখন দেখিছেনে আপোনালোকৰ সন্মুখত? এইখন গেট হৈছে আপোনালোকৰ গড়মূৰ সত্ৰৰ আপোনাৰ বাটচৰা। এইখন গড়মূৰ সত্ৰ গেট। তো আমি সকলো আজি আহিছোঁ মানে গড়মূৰ সত্ৰলৈ। তো আমাৰ মাজুলী আপোনাৰ যাত্ৰাৰ আজি অন্তিম দিন হ'ব মানে। তো আজি আমি গড়মূৰ সত্ৰ চাম সকলোৱে মিলিজুলি। তাৰপৰা গোটেইখিনি এতিয়া আমি নামি কৰি আহিলোঁ। আহি পেলাই গড়মূৰ সত্ৰৰ বিষয়ে যিমানখিনি জানো, যিমানখিনি অভিজ্ঞতা আছে আৰু ইয়াত যিমানখিনি গম পাওঁ সকলোখিনি বিষয়ে সকলোখিনি আপোনালোকক ধুনীয়াকৈ আদি কৰি মই আজি দেখাম। তো বলকচোন ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। মই মনুচিকা, মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰাও নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ দেখিলে আমি সকলো আহি পেলাই গড়মূৰ সত্ৰ পাই গ'লোহি। আৰু আপোনাক যি ইয়াৰ বিষয়ে জানো সকলো বিষয়ে আজি বুজাই ক'ম বাৰু। ব'লক আমি এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু গড়মূৰ সত্ৰত আপোনাৰ যিখিনি বস্তু আছে, যিমানখিনি কথা জানো মানে এই ভিডিঅ'টোৰ যোগে জনাম। ব'লক আমি আপোনাৰ গড়মূৰ সত্ৰৰ ভিতৰত আমি সকলো ৰাইজ আহি পাই গ'লোহি। তো ইয়াৰ দেখিছে ন, ইয়াৰ গড়মূৰ সত্ৰ আপোনাৰ মূল নামঘৰ হয়। তো নামঘৰতে যোৱাৰ আগত এভাগ সেৱা কৰি লৈছোঁ দুখ ঢেং নধৰিবৰ বাবে। তো তাৰপিছতে আপোনাৰ গড়মূৰ সত্ৰৰ ভিতৰত এইভাগ দেখিছে ন গৰুন্তপুখী, যিভাগ গৰুন্তপুখী আমি আউনীআটী সত্ৰৰ নামঘৰৰ ভিতৰতো দেখিছিলোঁ। তাৰপিছত আপোনাৰ নামঘৰৰ ভিতৰত মানে এভাগ ৰাজহুৱা সভা চলি আছে, যিটো স্থানীয় ৰাইজে পাতিছে। তো আমি ইয়াতে পলম নৰখি মানে ডাইৰেক্ট আপোনাৰ পলম নকৰি মণিকূট ভাগলৈকে আহিলোঁহি। তো মণিকূট ভাগৰ আপোনাৰ দুৱাৰখনতো আমাৰ ৰাইজ ভিৰ হৈ গৈছে। তাৰপিছত যেনে তেনে সোমালোঁ আৰু সোমাই মেলি আশীৰ্বাদ দি আছিলে, আশীৰ্বাদ লৈ ল'লোঁ। তো আশীৰ্বাদ লৈ পেলাই আমাক নিৰ্মালি দিছে। তো নিৰ্মালি সকলোৱে লৈ লৈছোঁ। তো নিৰ্মালি লোৱাৰ পিছতে মানে মণিকূট ভাগ একদম ভালদৰে এবাৰ চাই ল'লোঁ আৰু ধুনীয়া আছে ভগৱানক এষাৰ কথাও ভাবি ল'লোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ মেলি। তাৰপিছত আমাক মানে যিজনে আপোনাৰ আশীৰ্বাদ দিছিলে বাপজনে, সেইজনে আপোনাৰ এভাগ মানে মাৰ প্ৰসাদ আনি দিলে। তো মাৰ প্ৰসাদ ভাগ আমি সকলোৱে ভগাই মেলি খালোঁ। তো তাৰপৰা আপোনাক এতিয়া ক'বলৈ লৈছোঁ মানে গড়মূৰ সত্ৰখন যে গড়মূৰ সত্ৰ আপোনাৰ আগতে আপোনাৰ দুভাগ গড়মূৰ সত্ৰ আছিলে। গড়মূৰ বৰ সত্ৰ, গড়মূৰ সৰু সত্ৰ বুলি আছিলে। তো তাৰপিছত আপোনাৰ মানে গড়মূৰ সত্ৰখন দুইখন একলগ হৈ গ'ল। এতিয়া আপোনালোকে মন কৰিব মানে আপোনাৰ মাজুলীৰ গড়মূৰ সত্ৰ অসমৰ আপোনাৰ মানে 4 ৰাজহ সত্ৰৰ ভিতৰত তৃতীয় শাৰী সত্ৰ হয়, গম পাইছে নহয়? তাৰপৰা স্থাপন কালৰ হিচাপে মানে 2য় নম্বৰত পৰে আকৌ দেই। তাৰপৰা প্ৰতিষ্ঠাপক সত্ৰাধিকাৰজন আছিলে আপোনাৰ শ্ৰী শ্ৰী জয় হৰিদেৱ। বৰ্তমান আপোনাৰ গড়মূৰ সত্ৰখনৰ আপোনাৰ সত্ৰাধিকাৰ হৈছে শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামী। তো যিজন মানে সত্ৰাধিকাৰ আপোনাৰ এতিয়া জুবিনৰ আপোনাৰ এটা বিতৰ্কত যে ওলাইছিলে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ বুলি, এই পৰমানন্দ দেৱ গোস্বামীৰ কথাই ওলাইছিলে। তো আপোনাৰ পৰমানন্দ দেৱ গোস্বামী আমি লগ কৰিব আহি কিছু কথা পাতিলোঁহি। তো যিখিনি আমাক কথা ক'লে, যিখিনি জ্ঞান দিছিলে সেই এটা ভিডিঅ' আপোনাক মই আগত দি থোৱা আছে। তাৰ আপোনাৰ লিংকটো ডিছক্ৰিপশ্যনত মই দি দিম। তো সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আপোনালোকক মই জনাব লৈছোঁ মানে গড়মূৰ সত্ৰৰ ঐতিহাসিক সম্পদ যেনে আপোনাৰ আছে সোণৰ বালগোপাল মূৰ্তি, শংকৰদেৱৰ গুৰুত্বপূৰ্ণ পদশিলা, শিলৰ চতুৰ্ভুজ মূৰ্তি, তাৰপৰা বালগোপাল মূৰ্তি, আপোনাৰ সিংহাসন, তাৰপৰা সাঁচিপাত, তোলাপাত, তাৰপিছত 4 খলপীয়া তুলসী কাঠৰ ৰঙা শৰাই, তুলসী কাঠৰ শৰাই আকৌ দেই, অষ্টধাতুৰ থাল, ময়ূৰ ঘণ্টা, গজ ঘণ্টা, শামুখ শংখ, শংখটো বাৰু থাকেই বাৰু, প্ৰায় নামঘৰতে পাওঁ আমি। তাৰপৰা কাঁহৰ ডবা, তামৰ শৰাই, বৰটোপ, ৰূপৰ বন কৰা কল ইত্যাদি মানে আৰু বহুতখিনি বস্তু আছে আপোনাৰ। এতিয়া এয়া আপোনাৰ গড়মূৰ সত্ৰ দেখালোহি। এতিয়া আমি গড়মূৰ সত্ৰ ভাগ চাই মেলি আকৌ এতিয়া ওলাই আহিছোঁ। এতিয়া ওলাই মেলি ৰাইজে আমাৰ জনোৱা মতে সত্ৰ আৰু নাচায় বোলে, এতিয়া একেবাৰে যাব বগীবিলত অকণমান ৰখিব আৰু তাৰপৰা একেবাৰে ঘৰত যাব বোলে। তো ব'লকচোন আৰু কি হয় মই দেখাম বাৰু। তো এই ককাজনে আমাক কৈ আছে যে যেতিয়া আপোনাৰ মাজুলীত মানে আপোনাৰ পানী বাঢ়ে মানে বানপানী হয় আপোনাৰ, তো মাজুলীটো নদী দ্বীপহে হয়। তো তেতিয়া মানে আপোনাৰ গড়মূৰ সত্ৰখন কেতিয়াও নুডুবে মানে। তো যদি মাজুলী ক'তো মানে ৰ'বলৈও জেগা নাইকিয়া হৈ যায় নহয়, তেতিয়া মানে সকলো মানুহ আহি গড়মূৰ সত্ৰত থাকিব পাৰিব। গড়মূৰ সত্ৰখন এনেকুৱা ঠাইত মানে অৱস্থিত হৈ আছে। তো সেইকাৰণে আপোনাৰ গড়মূৰ সত্ৰখন কেতিয়াও স্থান পৰিৱৰ্তন কৰিবলগীয়া হোৱা নাই আজিলৈকে মানে। আগতে মানে আপোনাৰ গড়মূৰ সত্ৰত মানে অতুল ঐশ্বৰ্য সম্পত্তি আছিলে। আপোনাৰ 1836 চনত ডেভিড স্কাৰ্টৰ ইষ্টাহাৰত মানে সন্মিত নীতি ইংৰাজৰ মানে অনুগত স্বীকাৰ নকৰাত সত্ৰৰ 24,000 পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়, বুজি পাইছে নহয়? সেইকাৰণে বৰ্তমান আপোনাৰ সত্ৰখন বিশেষকৈ মানে ইচ্ছাকৃত বৰঙণিৰ ওপৰতহে চলি আছে। ইয়াৰ পিছত আমি এতিয়া ক'ত যাম? বগীবিল ন?